কেতিয়াবা অকলে বহি নিজকে এটা প্ৰশ্ন কৰি চাব, আপুনি মৰিলে কাৰ কি আহে যায়? আপোনাক হেৰুৱাব কোনে নিবিচাৰে? আপুনি হেৰাই গ'লে কোনে বেছি দুখ পাব? আপুনি হেৰাই গ'লেও কাৰ গাত নালাগিব, কাৰ দুখ নালাগিব? এই কথাবোৰ ভাবি চাবচোন। যিজনে আপুনি হেৰাই যোৱাটো নিবিচাৰে, যিজনে আপুনি হেৰাই গ'লে দুখ পাব বুলি ভাবে, সেইজনৰ বাবে জীয়াই থাকক, সেইজনক গুৰুত্ব দিয়ক, সেইজনক সময় দিয়ক। বাকীবোৰক জীৱনৰ পৰা আজিয়েই বাহিৰ কৰি দিয়ক। অতীতত কোনে আপোনাক আঘাত কৰিছে সেইবোৰক পাহৰি যাওক, কিন্তু প্ৰতিদিনে যি আপোনাক মৰম দিছে, যি আপোনাৰ খিয়াল ৰাখিছে, তেওঁক কেতিয়াও নাপাহৰিব। অতীতৰ দুখ কষ্ট পাহৰি বৰ্তমানত মন দিয়ক। সমস্ত যন্ত্ৰণা পাহৰি যাওক, কিন্তু অতীতৰ পৰা আপুনি যি অভিজ্ঞতা পালে সেইবোৰ কেতিয়াও নাপাহৰিব। অস্পষ্টতাৰে ভৰা দূৰৈৰ কিবা চোৱাতকৈ কাষৰ স্পষ্ট কিবা এটা চোৱাটো আমাৰ বেছি প্ৰয়োজন। সুখ কেতিয়াও জোৰ কৰি জীৱনলৈ আনিব নোৱাৰি। যেতিয়া সুখ আহে সকলো লগত লৈ আহে, আৰু যেতিয়া আঁতৰি যায় লগত সকলো লৈ যায়। বাস্তৱতাৰ পৰা এটা কথা শিকিব পাৰি, চুপচাপ সকলো মানি চলিলেই সকলোৰে সৈতে ভাল হৈ থাকিব পাৰি।